এই বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টি স্থিতি আৰু প্ৰলয় আমি একমাত্ৰ গৰাকী আমাৰ নিত্যক্ৰমে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱগণে নিজ নিজ কৰ্মত হৈছে ব্ৰতী যিজনে নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে সেইজনক আমি আমাৰ অস্তিত্বৰ কথা ওৰাই আহিছোঁ জগতত যেতিয়াই অন্যায় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয় তেতিয়াই আমি
বিভিন্ন অবতার ধারণ করি দোস্তক দমন আৰু সাধু সন্তক উদ্ধার করি ভক্তি তত্ত্বৰ মাধ্যমেৰে জগতত শান্তিৰ আমি কৰিছো স্থাপন জগতত শান্তিৰ আমি কৰিছো স্থাপন यदा हि धर्मस्य আনফালে আমার এই পরম ভক্ত অর্থাৎ আমার এই বাল্যবন্ধু পুদামাই দিনে রাতি আমাক কৰিছে স্মৰণ অচিৰেই তেওঁৰ লগত হ'ব সাক্ষাৎ আৰু তাৰ লগে লগে সাত কষ্ট আমাৰ এই ভক্তগণক যি সাথে আমি বিনাশ কৰি মুক্তি কৰিম ব্যৱস্থা যাওঁ এবে আমি নিজ কৰ্তব্যত হৰ
এই সংসাৰ তজু নাম গুণানুকীৰ্তন কৰি ফুৰিছে এই সংসাৰৰ মাজত অদ্ভুত লাগে ভাবি নিৰন্তৰ বিমোহিত হওঁ কল্পনা কৰি তব মানৱী জন জন্মৰক্ষী অন্ধকাৰ কাৰাগাৰত শূন্য কৰিছিলা তুমি মাতৃৰ হৃদয় শৈশৱৰে কলা না না লীলা কৰি আজি তুমি সমগ্ৰ জগতৰ প্ৰাণ কৰ্তা ৰূপে ধৰা পৰিছি নাৰায়ণ ধন্য তুমি জগত স্ৰষ্টা এই নিষ্ঠি নাৰদক তোমাৰ কৰুণাৰ পৰা কেতিয়াও বঞ্চিত নকৰা প্ৰভু তাকেহে একচিত্তে কৰো কামনা দাও দাও এনে মই প্ৰভুৰ প্ৰভুৰ প্ৰভু সঙ্গ করা